ধুনীয়া পৰিৱেশ চব। গোলাঘাটৰ পৰা মেৰাপানী যোৱাৰ পথৰ দৃশ্য, দুয়োকাষে গছ, বহুত ধুনীয়া লাগে। ইমান এটা ধুনীয়া দৃশ্য, ভাল লাগে। আৰু গছ গছনিবিলাকৰ নতুন কুঁহিপাত ওলালে, যিহেতু আমাৰ বিহু আহি পালেহি, বহাগ। ধুনীয়া দৃশ্যটো চাই সকলোৰে ভাল লাগিব। চব কুঁহিপাত ওলাইছে। বৰ্তমান মই গোলাঘাটৰ পৰা মেৰাপানী অভিমুখে আহি আছোঁ। বিশেষ যান জঁট নাই বুলি ক'ব পাৰি, ৰাস্তা পুৰা খালী, মজা, একদম মজা হৈ আছে ৰাস্তা। চাৰিওকাষে গছ, চাহ বাগান আছে। চাহ বাগানবিলাকৰ কুঁহিপাত আহিছেহে, বহুত খৰাং হৈছিলে মাজতে। খৰাঙৰ প্ৰকোপত গছৰ পাত সৰি শুকাই গৈছিলে, এতিয়া নতুনকৈ ঠন ধৰি উঠিছে। চাওঁতে চাওঁতে বিহুৱে পালেহি। এনেকুৱা মনোৰম প্ৰাকৃতিক দৃশ্য ভাল লাগে। চবেই গছ গছনি ৰোৱাটো চিন্তা কৰিব লাগে। যদিও এজোপা কাটে, 4-5 জোপা ৰোৱা চিন্তা কৰিব লাগে। তেতিয়াহে আমাৰ পৰিৱেশ ভাল হৈ থাকিব। পৰিৱেশ ভালকৈ গঠন কৰিলেহে আমি মানুহবোৰো ভালদৰে জীয়াই থাকিব পাৰিম। পৰিৱেশে আমাক বহুত শিকায়। পৰিৱেশ বিনষ্ট কৰিও মানুহ বহুত বিপদৰ সন্মুখীন হৈছে। সেয়েহে আমি গছ গছনি ৰোৱা উচিত। ভাল লাগে। গছ গছনি যিমান পাৰে গছ গছনি ৰুবলৈ চেষ্টা কৰক। গছ গছনি থাকিলেহে আমি জীৱকুল জীয়াই থাকিব পাৰিম। সেইটোকে মনত ভাবি চবেই গছ গছনি ৰোৱাটোৱে বিচাৰোঁ। উৎপাত, গাড়ী চলোৱা কেইটামান উৎপাত চাওক, বাইকৰ শব্দত একোৱে নুশুনা। স্কুটি মডিফাই কৰি লৈছে আৰু কোনো নচাবলগীয়া নাই, চবেই চাইছে। আজিকালি প্ৰায় ল'ৰাবোৰ বেছি উৎপাত হৈছে। বাইক লৈ, দামী দামী বাইক লৈ আপোনাৰ পূৰা মস্তি মাৰি ঘূৰে, কাৰো কথা চিন্তা নকৰে। ঘূৰিব লাগে, ষ্টাইল দিব লাগে। আজিকালি প্ৰায় তেনেকুৱাই চলিছে। আচলতে যুগৰ পৰিৱৰ্তন। শিক্ষা যিমানে বাঢ়িছে, কিছুমানৰ শিক্ষা সিমানে নাইকিয়াও হৈছে। আৰুনো কি ক'ম, পৰিৱেশটোকে চাওক, ভাল লাগে। গাড়ী উৎপাত, বাইক চলোৱা উৎপাত। তেনেকৈ কেইবা ঠাইতো দুৰ্ঘটনাত পতিত হৈছে কিছুমান। মই এনেকুৱা চাহ বাগান দেখোন চাব, খৰাঙৰ প্ৰকোপত কি হৈ গৈছিলে, এতিয়া কুঁহিপাত আহিছেহে। অন্য ৰাস্তাতকৈ আমাৰ গোলাঘাটৰ প্ৰায় ৰাস্তাবোৰে ভাল। ক'ৰবাত দুই এটা আৰু বেয়া হ'বই, সেইটো আৰু স্বাভাৱিক। আমাৰ মানে দুই এঠাইত বেয়া হৈছে, যদিও ৰাস্তাটো ভালেই আছে আৰু দিনো হ'ল বনোৱা। আকৌ ৰিপেয়াৰিং বৰ্তমান হোৱা নাই। কিনো দেখাম, আমাৰ গোলাঘাটৰ মেৰাপানীৰ ৰাস্তাৰ পৰিৱেশটোকে চাওক। ভুলকৈ কৈছোঁ বুলিও নাভাবিব, যদিও বেয়া হৈছে, বৰকৈ কথা ক'বও নাজানো, সেইটো কাৰণে ক্ষমা কৰিব। দলং পাৰ হৈছে, এটা ধুনীয়া পৰিৱেশ।
গাড়ী যান জঁট নাই, আৰামত গৈ থাকিব পাৰি। এইখন এখন ৰিজাৰ্ভ। এইখন আচলতে ফৰেষ্টৰ এৰিয়া। ফৰেষ্টৰ এৰিয়া যদিও কিছুমানে দখল কৰিছে, উপায় নাই। এয়া চব ফৰেষ্টৰ এৰিয়া। ৰাস্তাৰ কিনাৰে কিনাৰে দেখুৱাইছোঁ, মাজলৈ গৈ দেখুৱাবলৈ মোৰ সামৰ্থ্য নাই বৰ্তমান। ৰাস্তাৰ কিনাৰে ভাগ চব মাজলৈ কিছুমান জেগাত খালী হৈছে, এইবিলাক ঘৰ বনাইছে। এইবিলাক চব এভেকশ্যন তেতিয়া মানে উঠাব, উচ্ছেদ হ'ব চাগে সম্ভৱ। মোৰ মতে এসময়ত এয়া উচ্ছেদ হৈ যাব। মাজে মাজে চাহ বাগানো আৰম্ভ কৰি দিলে। ইমানেই আজিলৈ ভিডিঅ'টি। পৰিৱেশটো চাই কেনে পালে কমেণ্টত জনাব। যদিও মোৰ বেয়া হৈছে কৰা, তথাপিও ক'ব যে এইটোৱে বেয়া হৈছে, ভাল কৰিবলৈ চেষ্টা কৰিম। বাই বাই।